इउपिपिएलनि उत्तरपुलि जिल्ला कमिटिनि सिङाव थानाय सराइबिल ब्लक कमिटिनि मावख'खौ बेखेवनानै होबाय। नंगौ, गसाइगाव 29 नं माहारियारि राजा लामानि थावनियाव इउपिपिएलनि उत्तरपुलि जिल्ला कमिटिनि सिङाव थानाय सराइबिल ब्लक कमिटिनि मावख'खौ दिनै बेखेवनानै होबाय। बिटिसि बिसायख'थिया खाथि सौफैनायजों लोगोसे इउपिपिएल दोलोनि गोख्रों हाबा मावनायखौ जों नुबोगासिनो दं। थिग बेबायदिनो दिनैबो इउपिपिएलनि उत्तरपुलि जिल्ला कमिटिनि सिङाव थानाय सराइबिल ब्लक कमिटिनि मावख'खौ दिनै एमएलए जिरन बसुमतारिया बाहागो लानानै बेखेवनानै होयो। बे बेखेवनाय हाबाफारियावनो एमएलए जिरन बसुमतारिजों लोगोसे राजु नार्जारी, राकेश ब्रह्म, सराइबिल ब्लक कमिटिनि कअर्डिनेटर शौकात आली अहमद, बारग' एमएलए हेमेन्द्रनाथ ब्रह्म, जिल्ला कमिटिनि आफादगिरि अनिन्द्र बसुमतारिजों लोगोसे गोबां रायजो राजाफोरा बाहागो लादों। बे ब्लक कमिटि बेखेवनाय हाबाफारियावनो राकेश ब्रह्मआ बाहागो लानानै खौरांगिरिनि गेजेरजों आं जिउआव माब्लाबाबो जेनफेराखै, जेबो एंगेलावनो, खेलायानो जा, आं जिर'निफ्राय फैनानै गोबां गोजौआव हिर' जाफैनाय होनना बुंथियो बिथां राकेश ब्रह्मआ। दानिया फैदो बिथां राकेश ब्रह्मआ खौरांगिरिनि गेजेरजों मा बाथ्रा बुंथिखो जों आबुङै खोनासंना लानि। সময়ত আমাৰ ইউপিপিএল দলৰ যি ধৰণৰে এটা জাগৰণ বা সমাৱেশ বেলা যেনে ধৰণৰ সভা ধৰিছে, আমি ইয়াক দেখা পাই পেলাই গম পাওঁ যে আগন্তুক যি এনডিএৰ যি চৰকাৰ হ'বলৈ গৈ আছে, বিজেপি, ইউপিপিএল আৰু এজিপিৰ, ইয়াত প্ৰমোদ বড়োই যে আকৌ এবাৰ চিফ হ'বলৈ গৈ আছে, ইয়াত এটা বিন্দুৰো ইয়াত প্ৰশ্নবিন্দু নাই। আজি আমি চৰাইবিল এই যোনটো ঠাই য'ত আমি আপোনালোকৰ ইণ্টাৰভিউ দি আছোঁ, আমাৰ আজিৰ পৰা ইয়াত নতুন কৰি আমি ব্লক, আমাৰ যোনটো আহি থকা যোনটো নিৰ্বাচন, ইয়াৰ পৰাই চৰাইবিল সমষ্টিটো যুঁজ হ'ব। আৰু ইয়াত চৰাইবিল সমষ্টিত মই যিহেতু ডাইৰেক্টলি ইয়াত অলপ নিজকে ইনভলভ কৰি পেলাই কাম কৰি আছোঁ, বিশেষ কৰি মই হাৰাটো মই সহ্য নহয়। মই হাৰা শিকাই নাই জীৱনত, কোনো এংগলতে, খেলতে হওক, ঠিকাদাৰিতে হওক, যিকোনো এংগলত মই জিৰ'ৰ পৰা আহি বহুত ওপৰলৈ অহা হিৰ'। গতিকে চৰাইবিলৰ পৰা জিকাই লৈ যোৱাটো যিহেতু মোৰ দায়িত্ব, এই অফিচৰ পৰাই কাম কৰি পেলাই আগন্তুক দিনত বিপিএফৰ পৰা মুক্ত কৰা যি চৰাইবিল সমষ্টিৰ দায়িত্বটো মই লৈছোঁ। গতিকে আহি থকা সময়ত সমগ্ৰ কোকৰাঝাৰবাসী ৰাইজে যাতে প্ৰমোদ বড়ো ডাঙৰীয়া যি চৰকাৰ 25ৰ পৰা 30লৈ চলাবলৈ গৈ আছে, ইয়াত যাতে সকলো সা সুবিধাটো তেখেতসকলো পায়, তেখেতসকলৰ ৰাজনৈতিকভাৱে যাতে সক্ৰিয় হৈ থাকে, কাউন্সিলত কোকৰাঝাৰ সমষ্টি বা কোকৰাঝাৰ ডিষ্ট্ৰিক্টে যাতে দপদপনি থাকে, তাৰ কাৰণে মই আহ্বান কৰিছোঁ। কোনো ধৰণৰ কথা বিপিএফৰ, বিশেষ কৰি কংগ্ৰেছৰ তেখেতসকলৰ যিটো প্ৰবঞ্চনা, যিটো মিছা মাত, যোৱা 17 বছৰত যি তেখেতসকলে বিফল ৰাজনীতি কৰিলে, হত্যা, হিংসা, লুণ্ঠনৰ বাদে তেখেতসকলে মাৰ ধৰ মদেৰে 17 বছৰ মদ খাই পেলাই তেখেতসকলৰ যি অৱস্থা হৈ গ'ল। গতিকে দুনিয়াই যাতে এই দুনিয়াত আৰু আমি যাতে ঘূৰি নাযাওঁ। নতুন নতুন ল'ৰাবোৰে বহুত জ্ঞান আয়ত্ত কৰিছে। আহি থকা নৱপ্ৰজন্ম যি আছে, তেখেতসকলে নিজৰ যোনটো জীৱন চাবলৈ যি ইচ্ছা আছে আগফালে, তেখেতসকলে এই সুবিধাটো ল'ব লাগে। কাৰণ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই সমাজত এনেকুৱা এটা সৃষ্টি কৰি থৈ যাবলৈ বিচাৰিছে যে সকলোকে সমান অধিকাৰ, সকলোৰে ৰিলিজন ৱাইজত সকলোকে যাতে যুগে যুগে বুৰঞ্জী হৈ থাকে, তেনেকুৱা কাম তেখেতসকলে কৰি আছে। গতিকে আমি সকলোৱে এক হৈ পেলাই তেখেতৰ লগত থাকিব লাগে। চৰাইবিল ব্লক কমিটিৰ কাৰণে ইউপিপিএল দলৰ ইয়াত আমাৰ স্থায়ী তেনেকৈ অফিচ নাছিলে। আমাৰ ডিষ্ট্ৰিক্ট আছে কিন্তু ব্লক অফিচ ইয়াত নাছিলে। কিন্তু আমি ইয়াত আজি এইকণ ঠাইত চৰাইবিল ব্লক কমিটিৰ ইউপিপিএল অফিচখন আজি আমি উদ্বোধন কৰিছোঁ। আৰু এই অফিচতে থাকি আমাৰ কৰ্মকৰ্তাসকলে আহি থকা দিনত আমাৰ যিখিনি কাৰ্যপন্থা যুগুত কৰিব লাগে আমি ইয়াৰ পৰাই কৰিম। আৰু আমাৰ শ্ৰদ্ধাৰ ৰাইজক আমি ইয়াৰ পৰাই আমি যি মেছেজ দিব লাগে, বা ৰাইজে যদি আমাক অফিচত কিবা আলোচনা কৰিব লাগে, এতিয়া অফিচতে আহি আমি আলোচনা কৰিব পাৰিম। আৰু আপোনালোকে নিশ্চয়কৈ জানে, আমি ইতিমধ্যেই আগন্তুক বিটিচি নিৰ্বাচনৰ কাৰণে আমি টঙালি বান্ধিছোঁ। আৰু বিভিন্ন দলবোৰে যেনেকুৱা ধৰণৰ নিজৰ কাম কাজ চলাই গৈ আছে, আমি ষ্ট্ৰংলি ক'বলৈ গ'লে এইবাৰ ইলেকশ্যনত আমি শক্তিশালী ৰূপত আমি নামিম আৰু যুঁজত আমি নামিম। গতিকে মই ভাবোঁ আমাৰ সন্মানীয় বিটিআৰ চিফ প্ৰমোদ বড়োৰ নেতৃত্বত এইবাৰ আকৌ আমি যে চৰকাৰ গঠন কৰিব পাৰিম। 2025 নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা পাই যে আমি
চৰকাৰ যে গঠন কৰিম আজি তাৰিখতে এইটো ফাইনেল হৈছে আৰু আপোনালোকে প্ৰায় ভাগতে দেখিবলৈ পাইছে আমাৰ যিটো বৰ্তমানত আমি ভোট সন্মিলন আমি কৰিছো বেনিফিচিয়াৰী সকলক লৈ আমি সন্মিলন কৰিছো প্ৰত্যেক সমষ্টিতে আপোনালোকে দেখিবলৈ পাব ইয়াত 15,000কে বেছি আমাৰ মানুহবিলাকে ৰাইজে তাত গোট খাইছে এইটোৱে আমাক এটা আগতীয়াকৈ প্ৰমাণ কৰি দিলে যে সঁচা সঁচিকৈয়ে এইবাৰ বিটিআৰত ইউপিপিৰ দলৰ লগত পেৰ মাৰিব পৰা তেনেকুৱা দল নাই গতিকে আজি আমি এই অফিচতে থাকি বিশেষকৈ আমাৰ চৰাইবিল ব্লক কমিটিয়ে এই অফিচতে থাকি সুচাৰুৰূপে কাম চলাই যাব আৰু আমাৰ বিভিন্ন দিশত যিখিনি আমি কাৰ্যপন্থাত যোগত হ'ব লাগে কোনে থাকে নাথাকে এইটো আমি চোৱা নাই কাৰণ নিৰ্বাচনটো নিজৰ দলক শক্তিশালী ৰূপত গ্ৰহণ কৰি পেলাই নিৰ্বাচন পেলাটোৱেই সব দলৰ এইটো নীতি আৰু আদৰ্শ আৰু আগতেও আপোনালোকে চাইছে যে আমি 2020 চনতো কাৰো লগত আমি ফ্ৰী পলছ এলায়েন্স তেনেকুৱা কৰা নাছিলো এইবাৰ আমি ফ্ৰী পল এলায়েন্সৰ কথা আমি এতিয়াও ভবা নাই কিন্তু আমি অকলে যেহেতুকে খেলাৰ কাৰণে আমাৰ সামৰ্থ্য আছে সেইকাৰণে আমি নিজৰ দলক শক্তি বঢ়াই পেলাই বা যিখিনি আমাৰ শক্তি আছে এইটো প্ৰয়োগ কৰি পেলাই আমি মেজিক নাম্বাৰ পাবৰ কাৰণেহে আমি এইটো চেষ্টা চলাইছো এতিয়া কোন সমষ্টিত কোন আমাৰ প্ৰাৰ্থী আহিব এইটো আমাৰ চেন্ট্ৰেল কমিটিত ঠিক কৰিব যি নাহক মানে কি আমি তাৰ কাৰণে আমি কাম কৰিম আমাৰ দলৰ এটাই নীতি আৰু আদৰ্শ আছে এইটো হল চেন্ট্ৰেল কমিটি বা আমাৰ পলিচি মেকিং কমিটিয়ে যাক য'ত কেণ্ডিডেট হিচাপে প্ৰত্যেক কৰিব তাৰ হৈ কাম কৰাটোই আমাৰ দলৰ নীতি আৰু আদৰ্শ গতিকে এই চৰাইবিল সমষ্টি হওক বা বিভিন্ন সমষ্টি হওক মানে কিয় য'ত যাকে দিয়া হ'ব তাৰ কাৰণে আমি ষ্ট্ৰংলি কাম কৰিম